হেল্ল' ফ্ৰেণ্ডছ, মহন্ত ক্ৰিয়েটিভ ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰলৈ এটা নিউ ৰেচিপি লৈ আহিছোঁ। বহুত ইজি হয়, আহকচোন কেনেকৈ বনাই। কি ইনগ্ৰিডিয়েণ্টছ আমি ইউজ কৰিছোঁ চাওকহিচোন। মই গ্ৰীণ মটৰ পেকেট আৰু বাদাম মই পেকেট 2টা কিনি আনিছোঁ। পিঁয়াজ 3টা বা 2টা আপোনালোকৰ অনুযায়ী লৈ ল'ব, কুটি লৈছোঁ। আৰু ৰচুনো তেনেকৈ 4-5 ফুটামান, ডিম বইল কৰি লৈছোঁ, বিলাহী আলু এইখিনি চব মিহি মিহিকৈ কাটি লৈছোঁ। শুকান জলকীয়া 2টা লৈছোঁ আৰু কেঁচা জলকীয়া কেইটামান কুটি লৈছোঁ। আৰু এইটো কাপত 1 কাপ হিচাপে মই 5টা বইল কৰি লৈছোঁ। ভাতো তেনেকৈ মই সিজাই লৈ পেলাই ভাতখিনি মই মাৰ কাঢ়ি পেলাই মই 1 বাতি এইটো অনুযায়ী মই লৈ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন গৰম হোৱাৰ পিছতে ৰিফাইন তেল অলপ ইউজ কৰিছোঁ। অলপ সৰহকৈ লাগিব। আৰু কাটি থোৱা ইনগ্ৰিডিয়েণ্টছখিনি মই তেলত দি গৈছোঁ। এইখিনি মই লেচেৰা মাহ দিলোঁ, লগত বিন কেইডালমানো আছে। আৰু মিহি মিহিকৈ কাটি লোৱা আলুখিনি, এইখিনি মই গোটেইখিনি ইয়াতে এতিয়া ফ্ৰাই কৰি ল'ম ভালকৈ। এইখিনি মই এতিয়া আলু দিলোঁ, এইখিনি মই ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম। আৰু লগত মই ৰচুন, কুটি থোৱা ৰচুন, কেঁচা জলকীয়া আৰু শুকান জলকীয়া আৰু পিঁয়াজখিনি মই গোটেইখিনি দি লৈ লৰাই থাকিম অলপ টাইমৰ কাৰণে। ভালকৈ লৰাব আৰু গেছটো মিডিয়াম ফ্লেমত দি ল'ব যাতে লাগি নাযায়। মই 3-4 মিনিটৰ পিছত মই এইখিনি চালোঁ, আকৌ ভালকৈ লৰাই দিছোঁ। মই ইয়াতে নিমখ দিয়া নাই, নিমখটো অলপ মই লেটকৈ দিম। তেল শুকাই গৈছে, চ' সেইকাৰণে মই অলপমান তেল ব্যৱহাৰ কৰি আছোঁ। বটলটোত তেলেই নাই, চৰি। আকৌ এটা তেল বেলেগ বটলত আছে, মই এইখিনি তেলটো দি লৈছোঁ, ৰিফাইন তেল। তো এইখিনি অলপমান গৰম হওক আৰু অলপ ক্ৰিপচি হ'বলৈ কাৰণে মই ৰাখি দিম। ঢাকন নিদিয়াকৈ থৈছোঁ তেনেকৈ। মিডিয়াম ফ্লেমত ৰাখিব। মই এইখিনি এতিয়া গ্ৰীণ মটৰ, এইখিনি চব ফ্ৰাই মটৰ আৰু ফ্ৰাই বাদাম হয়। আৰু যোনখিনি বিলাহী কুটি লৈছিলোঁ সেইখিনি মই বিলাহী ইয়াতে দি দিলোঁ। আৰু এইখিনি অলপমান লৰাই পেলাই ধুনীয়াকৈ লৰাই থাকিব আপোনালোকে, যাতে কেৰাহীখনত তলফালে লাগি নাযায়। এতিয়া অলপ মই হালধি ইউজ কৰিছোঁ, 1/2 স্পুন। আপোনালোকৰ চবৰ নিজৰ ইচ্ছামতে দিব। আৰু অলপমান নিমখো ইউজ কৰিলোঁ মই। এতিয়া মই কেৰাহীখন ঢাকন নিদিয়াকৈ ৰাখিছিলোঁ। ইয়াতে মই এতিয়া বিৰিয়ানী পাউডাৰ ইউজ কৰিছোঁ। বিৰিয়ানী পাউডাৰ ইনগ্ৰিডিয়েণ্টছটো বহুত ধুনীয়া হয়। মই পেকেট আছিল MDHৰ, তো ইয়াতে মই বিৰিয়ানী পাউডাৰটো ইউজ কৰিছোঁ। ভাতখিনি যোনটো 1 কাপ হিচাপে লৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু 1 বাতি যোনটো অনুযায়ী লোৱা হৈছিল 5টা, সেইখিনি মই দি দিছোঁ। ইয়াত 5টা 2টা কোৱালিটিৰ আছে। মই খোলা 5টাহে আনিছিলোঁ বজাৰৰ পৰা কিনি পেলাই, পেকেট 5। এইখিনি এতিয়া ভালকৈ লৰাই থাকিলে হ'ল, যাতে লাগি নধৰে তলত। আপোনালোকে মন কৰিব তলত যাতে বস্তুটো লাগি নধৰে। ভালকৈ যাতে লৰাই থাকক, এইটো তলত যাতে লাগি নাযায়। যদি আপোনালোকক ধৰক আপোনালোকৰ এনেকুৱা লাগিছে যে অলপমান তেল ইউজ কৰিব লাগিব, তেতিয়াহ'লে তেল দি দিব পাৰে। মই ইয়াতে অলপমান তেল ব্যৱহাৰ কৰিছোঁ, কাৰণ অলপ বস্তুটো শুকান হৈ গৈছে, সেইটো কাৰণে মই তেল ইউজ কৰিছোঁ। এই বস্তুটো হেল্ডিও হয়। আপোনালোকে বহুত ভেৰাইটিছ অফ আপোনালোকে ভেজিটেবল ইউজ কৰিব পাৰে। মোৰ তাত যিখিনি ভেজিটেবল আছে মই সেইখিনিয়ে দিছিলোঁ। আৰু ইয়াতে মই নিমখ অলপমান নিজৰ সোৱাদ অনুযায়ী অলপ কম হৈছিল, চ' সেইকাৰণে মই অলপ নিমখ ইউজ কৰিছোঁ। চানা পেকেটটোত যেতিয়া গ্ৰীণ মটৰ পেকেটটোত নিমখ থাকেই। আৰু এতিয়া মই এইখিনি অলপ টাইমৰ কাৰণে এনেকৈ ৰাখি দিছোঁ উইদাউট ঢাকন। অলপ টাইমৰ পিছতে মই অলপ কিচেন চচ দি দিছোঁ
আৰু অলপ টাইমৰ কাৰণে লৰাই থাকিম আৰু আপোনালোকে মন কৰিব যাতে তলত লাগি নাযায় তাৰ কাৰণে যদি শুকান দেখিছে তেতিয়াহ'লে অলপ ৰিফাইন ইউজ কৰিব পাৰে আৰু ৰিফাইন নিদি আপোনালোকে বাটাৰ দিও বনাব পাৰে আৰু বিৰাটেই সুন্দৰ হ'ব বাটাৰ দি বনালে বিশেষকৈ স্মেলটো ৰাইচ পাস্তাৰ ৰেচিপিটো ফুল্লি মোৰ ৰেডি হৈ গ'ল তো মই এটা প্লেটত ছাৰ্ভ কৰি ল'লোঁ ইয়াতে ডিম এটাই মই ইউজ কৰিছোঁ ফালি লৈছোঁ চ' ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে এইটো ৰেচিপি ভাল লাগিছে যদি প্লিজ কমেণ্ট ছেকশ্যনত এবাৰ কমেণ্ট কৰি জনাব আৰু প্লিজ আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব